ঐ মাৰ ই নুব্ৰাটো মাৰিবই নোৱাৰিলে। মেঘালী বাইদেউ সিদিনাখনি কথাটো পৱন্তৰ কথাটো বাইদেউ সুধিয়ে চাওঁ। বাইদেউ কথা এটা শুনকচোন। কোৱাচোন ভাইটি। বাইদেউ আজিকালি পৱনৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত দেখোঁ যে। তুমি গম নোপোৱা নেকি? বোৱাৰীয়েকৰ অত্যাচাৰত তেওঁলোক আজিকালি বৃদ্ধাশ্ৰমতহে থাকে। সেইটো কথাটো মানে। তোমালোক ৰোৱাচোন, মই যাওঁ। যাওক। ভাই আমি যাওঁ বৈ। বল। ভণ্টি ভাইটি তোমালোক স্কুললৈ দেউতাৰ লগত যোৱা, মই খোজকাঢ়িয়ে যাম। ইয়াৰ পৰা তুমি গাঁও স্কুলত কেলৈ পঢ়িছা? আমাৰ লগত টাউনৰ স্কুলত কেলৈ নপঢ়া? তোমালোক টাউনৰ স্কুলতে পঢ়া, মই গাঁৱৰ স্কুলতে পঢ়িম। বাবা আমি এতিয়া যাওঁ। পিয়া পৱন যাওঁ ব'লা, স্কুল দেৰি হ'ব। ব'লা পিয়া বা। Bye bye bye. Bye bye. শুনিছেনে? চাওঁতে আমাৰ হিয়া ডাঙৰেই হ'ল। BA পাছ কৰিলে যেতিয়া। হয় পাই, বিয়াৰ বয়সেই হ'ল। হেৰি, আমাৰ ওচৰৰ মিনতীয়ে আমাৰ হিয়াৰ বাবে ল'ৰা এটা অনাৰ কথা কৈছে। কি কয় আপুনি? মিনতীক লৈ আহিব ক'বা, আমি কথা পাতি চাই ল'ম। ৰ'ব, মিনতীলৈ ফোন এটা কৰোঁগৈ। হেল্ল' মিনতী, কি খবৰ তোমাৰ? বাইদেউ মোৰ ভালেই। তুমি যে কৈছিলা ল'ৰাটোৰ কথা আমায়ে লৈ আনিব কৈছে। সিয়ে হয় ন? হয়। হয় নেকি বাইদেউ? মই তাক আজিয়ে ক'ম বাৰু। হ'ব দিয়ক বাৰু। বা তোমাক চাবলৈ ল'ৰা আহিছে বোলে, হয়নে? হয় ভণ্টি, মোৰ যে ভয়ে লাগিছে। তুমি আমাক এৰি থৈ গুচি যাবা ন? ভাইটি, মোৰ বহুত দুখ লাগিব। বিয়াখন যে ভালে ভালে হৈ গ'ল। হয় দিয়কচোন, পিয়াকো দিবৰে সময় হ'ব। আৰুনো কিমান দিন আছে? হাই ছেকেণ্ডেৰী পাছ কৰিলে যেতিয়া। মা, মই কথা এটা কওঁনে? কচোন ক। আমাৰ ঘৰলৈ ল'ৰা এজন আহিম বুলি কৈছে, আহিব কওঁনে? কিয়? বিয়াৰ প্ৰস্তাৱ দিবলৈ। আহিব কবি, দেউতাই মই কথা পাতি চাই লওঁ। হ'ব মা, তাক কৈ দিম মই। ভাইটি এইফালে আহাচোন। হয় দাদা, কওকচোন।
এইটোৱে পিয়াঘৰ নহয় জানো? অঁ হয়, আহকচোন। সেইটোৱে। অঁ আচ্ছা, এইটোৱে ন? অঁ আহক আহক। মা মা, এই আলহী আহিছে। এই ভিতৰলৈ বলকচোন। নমস্কাৰ। নমস্কাৰ। বহা বহা। বহা। তুমি মিন কিয়ে মিণ্টু দেউতা? আপোনালোকে কথা পাতক। অঁ এয়াই নি? হয়। পানী খোৱা। তোমাৰ ঘৰ? মোৰ ঘৰ ধেমাজিত। অঁ আচ্ছা। তোমালোকৰ মানুহ কেইজন? দাদা, মা, দেউতা আৰু মই। এনে আপুনি কি কৰি আছে? স্কুল এখনতে সোমাই আছোঁ আৰু। অঁ অঁ। মই আপোনালোকৰ প্ৰিয়াক বিয়া কৰাব বিচাৰোঁ। তোমাৰ ঘৰৰ মা দেউতাক আহিব ক'বা। এই কথা পাতি চাই লওঁ। হয় হয়। তেনেহ'লে মই আহিছোঁ দিয়ক। অঁ অঁ ঠিক আছে। মা মা দেউতা বিয়া বাৰু গুচি গ'ল। এতিয়া মই বৰ অকলশৰীয়া হৈ পৰিলোঁ। ছোৱালী মানুহ এদিন যাবই লাগিব। তই ভালকে ব। অ' মা। অঁ তহঁতি দুইজনী আহিলি, আহ আহ। অঁ তহঁতি দুইজনী আহিলি? অঁ ভালে কৰিলি দে। মা ভাইটি ক'ত গ'ল? নাই দেখা যে। বৰ বেয়া হৈ গ'ল সি। যেনে তেনে হাই ছেকেণ্ডেৰীটো পাছ কৰিলে আৰু। কি কৰিব সি? সি পইচা ঘটিব বোলে। সি পইচা ঘটিব? মা, মই যাবলৈ ওলালোঁ। পইচা দে আকৌ। দেউতাৰক কওঁগৈ। ভালকৈ থাকিবি। হ'ব দে যাওঁ। হেল্ল' জান। কোৱা। কি কৈছা? আছো এনে। জানাই নহয়, এইবাৰ একেবাৰে লৈ যাম। হয় নি? মই ৰৈ থাকিম তোমালৈ। তুমি ৰেডি হৈ থাকা দেই। হ'ব দিয়া এতিয়া। হেল্ল' হিয়া। কি? কাক? ক'ৰ ছোৱালী? কৈছ এইবোৰ তই? বা কিবা কিবি নিয়ম কৰিব লাগিব নহয় হ'বলা। হয়, কি বা কৰে মায়ে। বলচোন দুইজনী যাওঁ।
প্ৰিয়ংকা মোক ভাত বাঢ়ি দিয়া, মোৰ যাবৰ হ'ল। মই নোৱাৰো, মাৰক ক। পৱন ভাত খাহি, মই বাঢ়িলোঁ। হেৰা, বোৱাৰীয়েচোন আমাক একেবাৰে নামানে। আৰু কিমান দিন থাকিবা এনেকে? হয় বুজিছে, মই ভাগৰি পৰিছোঁ। ইও আজিকালি মাইকী কথাই শুনে। বোৱাৰী এইফালে আহাচোন, তোমাক কথা এটা কওঁ। তুমি গাঁৱৰ সমাজত এই চুৰিদাৰযোৰ পিন্ধি নাথাকিবাচোন। মানুহে যে কি কি কয় মোৰ শুনিব মন নাযায়। মই পিন্ধিমেই, মোৰ মনৰ কথা। তাতে আপুনি ক'বলৈ কোন? মই মোৰ নিজৰ ইচ্ছামতে চলিম। মা তই মনে মনে থাকচোন। হেৰা, আৰু থাকিব নোৱাৰি এইখন ঘৰত। আমি যাওঁগৈ ব'লা ক'ৰবালৈ। কলৈ যাব? হেৰা, নাকান্দিবাচোন। আছে নহয় আমাৰ নিচিনা মানুহ থাকিবলৈ বৃদ্ধাশ্ৰম। আহক, সোমাই আহক। পৱন, ভাতকেইটা বনোৱাচোন। আৰু বাথৰুমতে কাপোৰ দুযোৰ থৈ আহিছোঁ, ধুই দিবা। নিজেও একো এটা কাম নকৰে। ৰবা ৰবা, গৈছো। মই বৰ ভুল কৰিলোঁ এজনীক বিয়া পাতি। এতিয়া পস্তাইছোঁ। মই মা দেউতা ভণ্টি সকলোকে হেৰুৱাবলগীয়া হ'ল। পৱন, মোক অলপ টকা লাগে। য'ৰ পৰা হ'লেও দিয়াই, মই নাজানো। মোক টকা লাগিবই। কি কৰিবি? কিয়? মাৰ ঘৰত দিবলৈ নিদিওঁ, যা। মই যিয়ে নকৰোঁ, তোক কিয় লাগে? তই দিব লাগিবই।
এই আমাৰ মাক মাতি দিয়কচোন, পৱন আৰু বোৱাৰী আহিছে বুলি ক'ব। ৰ'বা মই মাতি দিছোঁ। হেৰা তোমাৰ ল'ৰা আৰু বোৱাৰী আহিছে। কি ল'ৰা আৰু বোৱাৰী আহিছে? সঁচাকেনে? হেৰি শুনিছেনে? ল'ৰা আৰু বোৱাৰী আহিছে। কি সিহঁত কিয় আহিছে? হেৰি সোনকালে আহক, আহকচোন আহক। গৈছোঁ, ৰ'বাচোন ৰ'বা। আহকচোন আহক, সোনকালে আহক। কিয় বা আহিছে সিহঁত? চাওঁগে ব'লাচোন। মা, আমাক ক্ষমা কৰি দে। আমি তহঁতক বৰ কষ্ট দিলোঁ ন। ব'ল, আমি তহঁতক নিবলৈ আহিছোঁ। দেউতা, ব'লক। কোৱা তুমি। মা দেউতা আমাক ক্ষমা কৰি দিবা, আমি তোমালোকক বহুত কষ্ট দিলো। পলাই দিয়া আমাৰ লগত। নিজৰ ভুল নিজে বুজি পাইছা যে। ব'লক, বাইদেউহঁত পাবহি। আজিৰ পৰা মা আমি সকলোৱে একেলগে থাকিম। দেউতা, তহঁতে আৰু এই আশ্ৰমত থাকিব নালাগে মা দেউতা। ব'ল, ঘৰ এখনেই হ'বা, মা দেউতা হয়। সৰুৰে পৰা যি মা দেউতাই আমাক তুলি তালি ডাঙৰ দীঘল কৰিলে, আমাক এৰি দিয়া নাছিল। বৃদ্ধ কালছোৱাত আমিও তেওঁলোকক এৰি দিয়াটো উচিত নহয়। দেউতা চাহ খাওঁ। মা লওক। আমাৰ আগৰ ঘৰখন ঘূৰি আহিলে ন? বা, আজিৰ পৰা আমি সকলোৱে একেলগত থাকিম, গম পালা?